হাই গাইজ, আজি আমি আহিছোঁ তামোলপুৰৰ সভালৈ। চাওঁ বাৰু, প্ৰথমবাৰৰ কাৰণে আহিছোঁ। চাই লওক কি ধুনীয়া এটা গেট দিছে, ভিতৰৰ ফালে যাওঁ। বাহা বেলেগ গেট দিছে কিন্তু। যাওয়া তো হাই গাইজ, আমি আহিছোঁ তামোলপুৰৰ সভালৈ। এইটো তামোলপুৰ কি বুলি কয় কংকন? তামোলপুৰ কি বুলি কয় এইটো? এইটো কিবা কচুবাৰী। এইটো বালিহঁতৰ দৰে। মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ সমূহ ভক্তপ্ৰাণ ৰাইজ, আমি আমাৰ আজি তৃতীয় দিনৰ কাৰ্যসূচী সমূহীয়া বন্তি প্ৰজ্বলন। এই সমূহীয়া বন্তি প্ৰজ্বলন কিমান মানুহ আছে দেখিছেনে গাইজ? নাৰায়ণ স্বৰ্গীয়াৰীক আমন্ত্ৰণ কৰিছোঁ। আহি চাবচোন একবাৰ, পাগলা হৈ যাব। কিমান মানুহ আছে না, আমি দেখিছেনে গাইজ? আমাৰ এই কাৰ্যসূচীৰ কিবা লিখি দিছি, কিবা দিছি প্ৰাক মুহূৰ্তত আমি সভাৰ কাৰণে লিখি দিছি। দেখিছেনে গাইজ কিমান মানুহ? আমাৰ প্ৰধান গিৰিশ কাকতিদেৱে, এয়া নাৰায়ণ স্বৰ্গীয়াৰী সম্পাদক, তামোলপুৰ আঞ্চলিক স্বৰূপ স্থিতি ব্ৰহ্মধৰ্ম প্ৰচাৰ কেন্দ্ৰ। স্বৰ্গীয়াৰী আমি বন্তি প্ৰজ্বলন কৰা কাৰ্যসূচীত ৰূপায়ণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ আৰু আমাৰ সভাপতিক সহায় কৰাৰ কাৰণে আহ্বান জনাইছোঁ। কেনে মানুহ দেখোন গাইজ, মজা লাগছে কিন্তু আহি। চাই যাকছো আগত দেখি আৰু কেনে মানুহ, বাপৰে। ভিতৰত সোমলিও নাপাই যায়। এখন মস্ত ডাঙৰ সভা, তামান ডাঙৰ আৰু মস্ত বুলি নকওঁ, তামান মানুহ কি তামান। তো এইবাৰ ফাৰ্ষ্ট আহিলোঁ আমি নলবাৰী সভাত, তামোলপুৰৰ সভাত। এবাৰ ফাংচন চাব লাগিছে গাইজ, আজি দিক্ষু আছে কিজানি, অলপমান দেখি দিয়ক। What's